হাই গাইজ, স্বাগতম জনাইছোঁ অন্য এক ব্লগলৈ। আশা ৰাখিছোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। আজি ভিডিঅ'টো আৰম্ভ কৰা অলপ দেৰিয়ে হৈছে। এতিয়া বাজিছে 9টা বাজিলে আৰু মই এতিয়া গা পা ধুই আহিলোঁ বাৰু। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাম এগ কাৰী। সেইকাৰণে মই কেৰাহীটো পাতি অলপ গৰম কৰি তাত অলপ মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গৰম হ'বলৈ দিছোঁ। তাৰ পাছতে মই তেলখিনি গৰম হৈছে, তাৰ লগে লগে এতিয়া মই অলপ পিঁয়াজ দিম। পিঁয়াজখিনি মই আধা ভাজা কৰি এঠাইত ৰাখি দিম। এগ কাৰী বনোৱাত আমাক প্ৰয়োজন হ'ব বিলাহী, কেঁচা জলকীয়া, আলু বইল আৰু কণীখিনি মই বইল কৰি মাজত ফালি ফালি লৈছোঁ আৰু সেই পিঁয়াজখিনি মই উঠাই লৈছিলোঁ। সেই কেৰাহীখনতে মই কণীখিনি বইল কৰা কণীখিনি আৰু ভাজি লৈছোঁ। ইয়াতে মই নিমখ দিছোঁ, তাৰপিছত দিম অলপমান ৰেড চিলি, কিন্তু মই ইয়াতে হালধি ব্যৱহাৰ নকৰোঁ, কাৰণ মই হালধি পাছত ব্যৱহাৰ কৰিম। যেতিয়া মই আলুখিনি তেলত দিম তেতিয়া মই হালধি ব্যৱহাৰ কৰিম। তেলটো চিটিকি গৈছে, পৰিলে এতিয়া ইয়াত মই দিম অলপ নিমখ আৰু অলপ হালধি 1 চামুচ দিছোঁ আৰু নিমখ 1 চামুচ দিছোঁ। ৰেড চিলি পাউডাৰ 1 চামুচ দিছোঁ আৰু জিৰা পাউডাৰ 1 চামুচ, মিট মছলা 1 চামুচ। মই এতিয়া এইখিনি অলপ মিক্স কৰি দিম আৰু ঢাকন এখন লগাই দিম। এতিয়া মই ইয়াতে কেপচিকামখিনি অলপ ভাজি ল'ম। এতিয়া মই ইয়াতে বিলাহীখিনি দি দিলোঁ, তাৰপিছত একেলগে কাটি থোৱা জলকীয়াখিনিও মই ইয়াতে দি দিলোঁ। এতিয়া এইখিনি মই অলপ সময় ভাজিম। এতিয়া ঢাকনখন দি দিলোঁ আৰু 5 মিনিটৰ পাছত মই ঢাকনখন উঠাই দিলোঁ। এতিয়া ইয়াৰ পৰা অলপ পানী ওলাইছে আৰু এতিয়া মই বইল কৰি থোৱা আলুখিনি ইয়াতে দি দিলোঁ আৰু এতিয়া আলুখিনি মই ইয়াৰ লগত মিক্স কৰি দিছোঁ। অলপ সময় ভাজি থাকিম। এতিয়া আকৌ এবাৰ মই ইয়াতে ঢাকনখন মাৰি দিলোঁ। আজি বায়ে কিবা এটা নতুন বনাব খুজিছে, চাব। তেনেকৈ নতুন নহয়, সকলোৱে বনাই। এইকেইদিন ট্ৰেভেল ভিডিঅ' দি আছোঁ। আজি ভাবিলোঁ কিবা এটা ৰেচিপি আগবঢ়াওঁ। চাই থাকিব, আপোনালোকেও ট্ৰাই কৰিব যদি ভাল লাগে। গোন্ধটো ভাল লাগিছে, খাই চাগে ভাল লাগিব। গোন্ধটো মোৰ সিটো ৰুমত আছিলোঁ, মই একে টানি লৈ আহিলে গোন্ধটো এইটো ৰুমত। কথা এটা ঠিক আছে, চাই থাকিব ভিডিঅ'টো। এতিয়া 5 মিনিটৰ পাছত মই ঢাকোনখন দাঙি দিলোঁ। চাওকচোন, আমাৰ গ্ৰেভিটো হ'ব হৈছে আৰু বেছি সময় নালাগে।
এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা কণীখিনি দি দিছোঁ আৰু আমাৰ গ্ৰেভি ৰেডি হ'বৰে হৈছে আৰু এয়া মোৰ ইগ কাৰী ৰেডি এতিয়া আমি খাম আৰু খাই জনাম কেনেকুৱা হৈছে খাবলৈ বনোৱা মেলা হৈ গ'ল মোৰ এতিয়া খাওঁ খাই লৈ আপোনালোকক লগ পাই আছোঁ জাষ্ট আজৰি হ'লোঁ আৰু ভাত পানীও খোৱা হৈ গ'ল বাৰু এই কাৰীটো খাবলৈ টেষ্টিয়ে হৈছিলে বহুত ধৰণে বনাই মই তেনেকৈ চিম্পুলকৈ বনালোঁ খাবলৈ কিন্তু বিৰাটেই ভাল লাগিছিলে ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব সন্ধ্যা ধূপ চাকি দিয়া হ'ল এতিয়া আকৌ আমি এফালে যাম পূজাৰ বজাৰ কৰিবলৈ বজাৰ বুলি তেনেকৈ নহয় তাকে যাওঁচোন বাৰু কি লওঁ গৈ পাইহে গম পাম তাকে ভিডিঅ'টো চাই থাকিব দেখাই যাম আপোনালোকক এয়া নগাঁও বিশাল ইমানেই বেছি মানুহ ইমান ভিৰ ভিতৰলৈ গৈ চালোঁ মানুহৰ ভিৰত তাতে বস্তু তেনেকৈ লোৱাই নহ'ল আৰু মনে বিচৰা ধৰণৰ বস্তু নাপালোঁ বিচাৰি সেইকাৰণে তাৰপৰা আমি ওলাই আহিব লগা হ'ল এতিয়া আমি আহি ওৱান ইণ্ডিয়াত সোমালোঁ তাৰ পৰাই কিবা কিবি কাপোৰ অলপ ল'লোঁ তেনেকৈ ইমান বিশেষ নাই বাৰু বেছি কিনা নাই এয়া এতিয়া কাপোৰ কিনা হৈ গ'ল পাছৰ ভ্লগত দেখাম সকলো এতিয়া ঘৰলৈ যাওঁ এয়া কাপোৰ কানি যোৱা হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ এতিয়া কেছ কাউণ্টাৰত যাওঁ পইচা দিওঁ তাৰপিছত ঘৰ গাইজ এতিয়া বহুত ৰাতিয়ে হ'ল এতিয়া 10:30 বাজিলে আজি ভাত বনাবলৈ একেবাৰে মন নগ'ল সেইকাৰণে সকলোৱে আমি আজি বাৰ্গাৰকে খাইছোঁ আজি কি আনিলোঁ আপোনালোকক এইটো ভিডিঅ'ত দেখাব পৰা নগ'ল তেন্তে অন্য এটা ভিডিঅ'ত চাবলৈ হ'লে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ